ঈশ্বৰৰ ইয়াত 4-5খনমান বিজনেছ প্ৰিমাইচেছত আমি ইনস্পেকশ্যন চলালোঁ। ইনস্পেকশ্যন লৈ আমি চেম্পুল কালেকশ্যন কৰিলোঁ, কৰি লেবৰেটৰী এনালিচিছৰ কাৰণে পঠাই দিম। 2-3খন দোকানত আমি চেম্পুল কালেকশ্যন কৰিলোঁ। এনালিচিছটো আহিলে ৰিপৰ্টটো গম পাম আৰু কি আহে। দেখা মানে সেনেকুৱা একো পোৱা নাই, মানে খালী ৰুটিন চেম্পুল লোৱা গৈছে। জাষ্ট প্ৰিমাইচেছ ভিজিট কৰিছোঁ, চেম্পুল কালেকশ্যন কৰিছোঁ, মেনুফেকচাৰিং ইউনিট আছিল, চেম্পুলটো পঠাই দিছোঁ আৰু। সন্দেহজনক মানে এনে ধৰক ছাছপেক্ট কৰিয়ে চেম্পুলবিলাক লোৱা যায় যে কেনেকুৱা আহে, কেনেকুৱা কোৱালিটিত। আমি আগতেতো মানে জাষ্ট আমি প্ৰমোশ্যন পাই ইয়ালৈ জাষ্ট পষ্টিং দিলেতো জুৰিডিকশ্যন, গতিকে সেইটো চোৱাৰ কাৰণে আমি আহিলোঁ আৰু কেনেকুৱা কি নাই ইউনিট এনেকুৱা গ্ৰ'চাৰী শ্বপ টপ আৰু বাকীবিলাক হেৰিটো চালোঁ। মোটামুটি অইল মিল 2-3টামান চালোঁ আৰু গ্ৰ'চাৰী শ্বপ 2-3খনমান চালোঁ আৰু মিঠাই দোকান ইখনত আহিছোঁ, স্বস্তিক মিষ্টি ভাণ্ডাৰ বুলি ইখন দোকানত। জকমা বিভাগে এটা চাইছিলে, ইয়াত এটা ডুপ্লিকেট ধৰা পেলোৱা বুলি কৈছে তেখেতসকলে জকমা বিভাগৰ তৰফৰ পৰা। আপোনালোকৰ এনেকুৱা সন্দেহ আছে নেকি যে ইয়াত যে অইলে হওক ভেজাল বা এনেকৈ মিঠাই দোকান হওক ভেজাল? কিন্তু চেম্পুল কালেকশ্যন কৰি ৰিপৰ্ট নহ'লেকে ক'ব নোৱাৰিম। যেতিয়া ৰিপৰ্ট পাম তেতিয়াহে ক'ব পাৰিম। এইটো আপোনাৰ প্ৰভিজন আছে আমাৰ 50, 51 এইবিলাক আমাৰ যিবিলাক ছেকশ্যন আছে। আনচেফ, ছাবষ্টেণ্ডাৰ্ড, মিছব্ৰেণ্ডেড এনেকুৱা কিছুমান ছেকশ্যন আছে আমাৰ। এই ছেকশ্যনত মানে আমাৰ মিঠাইবিলাকে চোৱা হৈছিলে, দোকানখনৰ পাৰিপাৰ্শ্বিক যিটো পৰিৱেশ সেইটো চোৱা হৈছিলে। সেইটো পাৰিপাৰ্শ্বিক পৰিস্থিতিটো চাওঁ হয়। আমাৰ যিখিনি কিছুমান দোকানতো ওচৰতে লেট্ৰিন বাথৰুমো আছে, তেনেকুৱাবিলাকো চাইছে। ইম্প্ৰুভমেণ্ট ন'টিছ দিয়া হ'ব। যিবিলাকে ভায়লেশ্যন প্ৰভিজন Schedule 4 লাইচেঞ্চিং এণ্ড ৰেজিষ্ট্ৰেশ্যনৰ ভায়লেশ্যন কৰে তেওঁলোকক ন'টিছ, ইম্প্ৰুভমেণ্ট ন'টিছ দিয়া হ'ব ৰিন'ভেশ্যন কৰাৰ কাৰণে বা দোকানখন হেৰি ঠিক কৰি লোৱাৰ কাৰণে। আপোনালোকৰ টিমটোত আজি কোন কোন সহযোগ কৰিছে? মই আৰু সিদ্ধাৰ্থ মজুমদাৰ আহিছিলোঁ, চম্পক কুমাৰ পাত্ৰ, ছিনিয়ৰ ফুড ছেফটি অফিচাৰ।